हेलो एवरीवन गुड मॉर्निंग সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলে। আজি মই পিটিকা বনাম বুলি ভাবিছো যেহেতু বতৰটো বেয়া আৰু লগতে ঘৰ মানুহে কৈ আছে পিটিকা বনাবলৈ ভাবিলো আপোনাৰ লগতো শেয়াৰ কৰিম বুলি। বলকচোন মই কি কৰো চাই আহক। বেঙেনা কিটা পুৰি লওঁ। বেঙেনা কুন্দুলি আলু তিনটামান দিছোঁ, কুন্দুলি দুটা দিছোঁ। কণ বিলাহী কেইটামান তাতে দি দিছোঁ। দেৰি লাগিব দি দিওঁ। বেঙেনাটো হৈছে আৰু আদা সিজিলে আৰু দি দিওঁ। এতিয়াও হৈছে কেঁচা জলকীয়া দুটামান পুৰি লওঁ। কেঁচা জলকীয়া পুৰিলে বেছি ভাল লাগে গোন্ধটো। কেঁচা জলকীয়া হৈ গ'ল, জলকীয়া বেঙেনাও হৈ গ'ল। এতিয়া সেইটো উলিয়াই লওঁ। বিলাহী হৈ গ'ল, আলুকেইটা অলপ থৈ লওঁ, পিছত উলিয়াম। কেইটামান পুৰি লওঁ। এয়া আমাৰ পিটিকা পুৰি হ'ল। এই আলু দুটা দিছোঁ, তাৰপাছত বেঙেনা, পোৰা জলকীয়া, তেল অলপ শিঙাৰত তেল দি দিছোঁ। তেতিয়া বেছি ভাল লাগে, কেঁচা কেঁচা নুখুন্দাই আৰু তেলটো মিক্স কৰি লওঁ। মিক্স কৰি লওঁ। এয়া পুৰা নহৰু, তাৰপাছত এয়া ৰৌ মাছ পুৰা ভজা মাছ আছিলে সেইটো, তাৰপাছত এয়া বিলাহী দি দিছোঁ, জলকীয়া, আদা, তাৰপাছত সোৱাদ কৰি নিমখ কৰি ইয়াত তেল নিলোঁ। এতিয়া যিহেতু মাছটো ভজা মাছ আছিলে,
এয়া নহৰু আদা তাৰপিছত নৰসিংহ পাত পিচিছোঁ হৈ গ'ল বেছি ইয়াৰ লগতে দুটামান মাছ দিলোঁ তেলত খাই চাওঁ বহুত টেষ্টি আছে এনেকৈ এবাৰ আপোনালোকে বনাই খাই চাব হৈ গ'ল আজি ইমান হৈ গ'ল এয়া ৰেডি আমাৰ পিটিকা ৰেডি চাওঁ ইমান ধুনীয়া এনেদৰে আপোনালোকে এবাৰ বনাই খাই চাব বহুত ভাল খাবলৈ আজিলৈ ইমানেই বাই বাই আকৌ লগ পামগৈ নতুন এটা ভিডিঅ'লৈ বাই বাই